তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আছিল যে বিভিন্ন ধৰণৰ যি তিৰখেলে হওক বা বালি শিল বিভিন্ন ধৰণৰ গাড়ী মটৰ বা বিভিন্ন ধৰণৰ গুণ্ডা টেক্সি তেওঁ সংগ্ৰহ কৰিছিল আৰু বিভিন্ন পুৰণি তেওঁৰ এইবিলাক অভিযোগ আছিল আৰু হুছেইন আলী নামৰ এজন লোক আৰু তেওঁ এক গোচৰ সংক্ৰান্তত ধমধমাৰ কিছুদিন আহিব লগা হৈছিল আৰু তাৰপিছতে তেওঁৰ পৰা 10,000 টকা আচলতে তেওঁ দাবী কৰিছিল আৰু 10,000 টকাত প্ৰথম কিস্তি 4,000 টকা তেওঁ সোমবাৰে লৈছিল আৰু আজি যি 6,000 টকা দিবলৈ তেওঁ গৈছিল তেওঁক আচলতে এজন চশমা পিন্ধাই দিছিল দুৰ্নীতি নিবাৰক হয় তাত আচলতে এক উচ্চ ক্ষমতা সম্পন্ন এক কেমেৰা আছিল আৰু সেই কেমেৰাত সকলো ফুটেজ তেওঁলোকে আবদ্ধ কৰিছিল আৰু সেই ধনখিনি দি থাকোঁতে হাতে লোটে আচলতে বিষয়াগৰাকীক তেওঁলোকে আটক কৰে আৰু বিষয়াগৰাকীক যথেষ্ট সোধপোছ কৰা হয় বা বিভিন্ন ধৰণৰ তেওঁৰ যিবিলাক তথ্য পাতি আছে থানাত যথেষ্ট তথ্য পাতি ইতিমধ্যে দুৰ্নীতি নিবাৰকসকলে জব্দ কৰিছে আৰু দুৰ্নীতি নিবাৰকসকলে তাত আটক কৰাৰ খবৰ শুনি আচলতে সেই গোটেই অঞ্চলটোৰ লোকসকল এই ধমধমাৰ কিছুকিলে ওলাই আহে। ধন্যবাদ জ্ঞাপন কৰিছো।